আজি অকণিহঁতলৈ মই আগবঢ়াইছোঁ এটি সাধু। সাধুটোৰ নাম হৈছে চোৰ আৰু কুকুৰ। এঘৰ গৃহস্থ ঘৰত এদিন এটা চোৰ চুৰ কৰিবলৈ গৈছিল। চুৰ কৰাটো কিন্তু সহজ কথা নহয়। এটা প্ৰভুভক্ত কুকুৰে পহৰা দি আছিল। চোৰে সেই কথা জানিব পাৰি লগত কেইটামান ভাতৰ মখা লৈ গৈছিল। কুকুৰৰ ভুকভুকনি শুনি সি ভাতৰ গৰা দুটামান দলিয়াই দি সৰু সৰুকৈ মাতিলে, "ওচ ঢেঁকুৰা, ওচ ভাত খাহি।" কুকুৰে ভুক-ভুকাই ক'লে, "কটাৰ কটা, তোৰ ভাত মোক লাগিছে কিয়? তোৰ ভাত মই খাম কিয়? দুয়োতে চুচুক-চামাককৈ তোক অহা দেখা পায়েই মোৰ মনত সন্দেহ হৈছিল। তেতিয়াই মই তোৰ স্বভাৱ ভাল নহয় বুলি ভাবি লৈছিলোঁ। এতিয়া মোক ভাতৰ মখা দি লেৰেলা মৰম দেখুৱাইছ। তই যে চোৰ মোৰ আৰু বুজিবলৈ বাকী নাই। চোৰ বুলিলেই ওৰ। ভালে ভালে আঁতৰি যা, নহ'লে বাপেৰ মাৰৰ বিয়া দেখুৱাম এতিয়া।" এই বুলি কুকুৰটোৱে পাৰেমানে ভুকিবলৈ ধৰিলে। চোৰে গতি বিষম দেখি পলাই ফাট মাৰিলে। ভাল মানুহে নিদিয়ে ভেটি, ভেটিত থাকে মতলব এটি। ধন্যবাদ।